প্ৰথমে চাওক এই দৃশ্য। আজি মিয়া খেৰা হ'ব ইয়াৰ পৰা আমাৰ টংলাত যাতে ওদালগুৰি জিলাত যাতে এজনো মিয়া থাকিব নোৱাৰে। এয়া হ'ল ওদালগুৰি জিলাৰ টংলাৰ বীৰ লাচিত সেনাৰ গুণ্ডাগিৰি। ইয়াকে লৈ সৰব হৈ পৰিছে ABMCU কেন্দ্ৰীয় সমিতিৰ সভাপতি টাইছন হুছেইন ডাঙৰীয়া। বীৰ লাচিত সেনাৰ কৰ্মীসকলে দিন হাজিৰা কৰা সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলক বিচাৰি উলিয়াইছি ভাবুকি দিয়া ভিডিঅ' সামাজিক মাধ্যমত তোলপাৰ লগাইছে। তাৰ বিৰুদ্ধে ABMCUৰ কেন্দ্ৰীয় সভাপতি টাইছন হুছেইন সৰব হৈ টংলা থানাত এজাহাৰ দাখিল কৰে। শংকৰ আজানৰ সম্প্ৰীতিৰ অসমত সাম্প্ৰদায়িক বিয়পাস্প লগাবলৈ যি চেষ্টা কৰি আছে তাৰ বিৰুদ্ধে সৰব ABMCUৰ সভাপতি টাইছন হুছেইন। আহক কি ক'লে শুনো। ওদালগুৰি জিলাৰ টংলা চহৰৰ মাজমজিয়াত যোৱাকালি এটা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈছিল, যি ভিডিঅ'টোত স্পষ্টভাৱে তুমি দেখিবলৈ পাইছিলোঁ যে বীৰ লাচিত সেনা নামৰ সংগঠন এটাৰ নাম লৈ একাংশ দুৰ্বৃত্তই ওদালগুৰি জিলাৰ টংলা চহৰত বিভিন্ন ঠাইত কৰ্মৰত হৈ থকা সংখ্যালঘু মুছলমান শ্ৰমিকসকলক বিভিন্ন ধৰণেৰে ভয় ভাবুকি প্ৰদান কৰি আছিল, বিভিন্ন অন্যায় আৰু অত্যাচাৰ কৰি আহিছিল। তেওঁলোকে আনকি স্পষ্টভাৱে আমি ভিডিঅ'টোত দেখিবলৈ পাইছোঁ যে ওদালগুৰিৰ পৰা মিয়া বা মুছলমানক তেওঁলোকে চাফাই কৰি দিয়াৰ কথা স্পষ্টকৈ তেওঁলোকে কৈছে। আনকি শীঘ্ৰে ওদালগুৰি ত্যাগ নকৰিলে সেই মিয়া শ্ৰমিকসকলকে হওক বা মুছলমান শ্ৰমিকসকলক ডিঙি কাটি দিম বুলি তেওঁলোকে মুকলিকৈ ভাবুকি প্ৰদান কৰিছে। আনকি উক্ত ভাবুকি দিয়া ভিডিঅ' অন্যায় আৰু অত্যাচাৰ কৰা ভিডিঅ' তেওঁলোকে নিজাববীয়াকৈ ফেচবুকত আপলোড কৰিছে। ইতিমধ্যে এই ভিডিঅ' সমগ্ৰ অসমতে ভাইৰেল হৈ পৰিছে আৰু সমগ্ৰ অসমতে ইয়াৰ ওপৰত প্ৰতিক্ৰিয়া হৈছে। আমি ABMCU BTC অঞ্চলৰ এক দায়বদ্ধ সামাজিক সংগঠন হিচাপে ঘটনাটোৰ গভীৰতাৰ প্ৰতি লক্ষ্য ৰাখি আমি ABMCUৰ কেন্দ্ৰীয় সমিতিৰ সজাতি দল, ভেৰগাঁও জিলা সমিতিৰ সজাতি দল আৰু তামুলপুৰ জিলা সমিতিৰ সজাতি দল আহি টংলা চহৰত উপস্থিত হৈছোঁ। টংলা চহৰত উপস্থিত হৈ টংলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ডাঙৰীয়াক সাক্ষাৎ কৰি তেখেতক উক্ত ঘটনাৰ লগত জড়িত থকা প্ৰত্যেকজন দুৰ্বৃত্তক গ্ৰেপ্তাৰৰ বাবে আমি এজাহাৰ দাখিল কৰিছোঁ আৰু আমি সংবাদ মাধ্যমৰ জৰিয়তে স্পষ্ট কৰি দিব বিচাৰিছোঁ যে ওদালগুৰিৰ আৰক্ষী ইমান শক্তিশালী হৈ থকা অৱস্থাত কেনেকৈ টংলা আৰক্ষীৰ নাকৰ তলতেই মুকলিভাৱে দিনৰ পোহৰত এই টংলা চহৰত বিভিন্ন ঠাইত কৰ্মৰত হৈ থকা ধৰ্মীয় সংখ্যালঘু মুছলমান শ্ৰমিকসকলক হত্যাৰ ভাবুকি কেনেকৈ প্ৰদান কৰিব পাৰিলে। তেওঁলোকে এই ঘটনাৰ দ্বাৰা ওদালগুৰি বা টংলাত আৰক্ষীৰ যে অস্তিত্ব নাই সেই কথা বুজাব বিচাৰিছে নেকি, সেই প্ৰশ্ন আমি ABMCUৱে উত্থাপন কৰিছোঁ। আজি উক্ত ভিডিঅ'ত আপোনালোকে নিশ্চয় দেখিছে যে তেওঁলোকে কৈছে যে টংলাত বা ওদালগুৰিত কোনো কাৰণতে মিয়া শ্ৰমিক থাকিব নোৱাৰিব, তেওঁলোকে প্ৰয়োজনত ডিঙি পৰ্যন্ত কাটি দিব। আজিৰ তাৰিখৰ ভিতৰত যদি যিসকল দুৰ্বৃত্তই এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰিলে এনেকৈ মুকলিভাৱে অসমখনক বা ওদালগুৰিত সাম্প্ৰদায়িক বিষ বাষ্প বিয়পাব পৰা ঘটনা সংঘটিত কৰিলে এই দুৰ্বৃত্তক যদি গ্ৰেপ্তাৰ নকৰে, এনেকুৱা ধৰণৰ ঘটনা প্ৰতিৰোধ কৰিবলৈ আৰক্ষীয়ে যদি যাৱতীয় ব্যৱস্থা গ্ৰহণ নকৰে, তেনেহ'লে যদি কাইলৈ পৰহি বা যিকোনো এটা সময়ত ওদালগুৰিত যদি কোনোবা এজন সংখ্যালঘু মুছলমান শ্ৰমিকৰ গাত যদি কোনোবা আচৰো পৰে, তেনেহ'লে তাৰ বাবে সম্পূৰ্ণ দায়ী ওদালগুৰি আৰক্ষী হ'ব, টংলা আৰক্ষী হ'ব। আৰু আজিৰ তাৰিখত আমি স্পষ্টকৈ কৰি দিব বিচাৰিছোঁ যে অহাকালি যাতে কোনো এজন শ্ৰমিক আগন্তুক সময়ত কোনো এজন শ্ৰমিকৰ যাতে এনেকুৱা ধৰণৰ ঘটনা তেওঁলোকে মুখামুখি হ'ব লগা নহয়। কাৰণ এইখন অসমত বা এইখন ভাৰতবৰ্ষত কৰ্ম কৰি দুবেলা দুমুঠি খোৱাৰ অধিকাৰ আমাক ভাৰতৰ সংবিধানে প্ৰদান কৰিছে আৰু আইনৰ শাসনে স্পষ্টকৈ কৈছে যে এইখন দেশত এইখন ৰাজ্যত মুকলিভাৱে প্ৰত্যেকটো জাতি জনগোষ্ঠী প্ৰত্যেকটো ভাষা ধৰ্মৰ মানুহে মুকলিকৈ ঘূৰা ফুৰা কৰিব পাৰিব। তেনেহ'লে এই বীৰ লাচিত সেনা নামৰ সংগঠনটোৰ নাম লৈ এনেকুৱা ধৰণৰ দুৰ্বৃত্তই এনেকুৱা ঘটনা সংঘটিত কৰা সাহস ক'ত কেনেকৈ পালে? ইয়াত নিশ্চয় আৰক্ষীৰ দুৰ্বলতা থাকিব, ইয়াত নিশ্চয় চৰকাৰৰ দুৰ্বলতা থাকিব। আমি শীঘ্ৰে দাবী জনাইছোঁ 24 ঘণ্টাৰ ভিতৰত যদি উক্ত ঘটনাৰ লগত জড়িত থকা দোষীক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে বিহিত ব্যৱস্থা গ্ৰহণ নকৰে, তেনেহ'লে সমগ্ৰ BTC অঞ্চলত বিষবাষ্প বিয়পাব পৰা এনেকুৱা ধৰণৰ ঘটনাৰ বিৰুদ্ধে সমগ্ৰ BTC অঞ্চলত ABMCUৱে আন্দোলন কৰি তুলিম আৰু প্ৰয়োজনত আমি উক্ত ঘটনাৰ তদন্ত বিচাৰি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিম, অসমৰ মাননীয় DGPক সাক্ষাৎ কৰিম আৰু আমি দাবী জনাইছোঁ যে শীঘ্ৰে আৰক্ষীয়ে নিজৰ জনহিত জনসেৱাৰ্থে যি শ্লোগান, সেই শ্লোগানৰ তেওঁলোকে প্ৰকৃত উদাহৰণ প্ৰস্তুত কৰি জনগণৰ প্ৰতি দায়বদ্ধতাৰ পৰিচয় দি তেওঁলোকে টংলা চহৰৰ মাজমজিয়াত আৰক্ষীকে চেলেঞ্জ কৰি যি ঘটনা এই দুৰ্বৃত্তই সংঘটিত কৰিলে, যাৰ ফটো ভিডিঅ' ইতিমধ্যে আমি টংলা আৰক্ষীক আমি দাখিল কৰিছোঁ, সকলো তথ্য দাখিল কৰিছোঁ। শীঘ্ৰে সেই দুৰ্বৃত্তসকলক গ্ৰেপ্তাৰ কৰিব লাগে আৰু আমি ABMCUৱে স্পষ্টকৈ কৈছোঁ সেইসকল ব্যক্তিক যিসকলে কোনোবা সংগঠনৰ নাম লৈ এনেকৈ মুকলিভাৱে মুছলমানৰ বিৰুদ্ধে বিদ্বেষ তেওঁলোকে প্ৰচাৰ কৰি আছে। যদি দম আছে, যদি সাহস আছে, দাদাগিৰি এই সাধাৰণ খাতি খোৱা মানুহৰ লগত নহয়, ABMCUৰ সৈতে দাদাগিৰি কৰক। আমি ABMCUৱে আইনৰ ওপৰত বিশ্বাস ৰাখি আজি আমি আৰক্ষীৰ দ্বাৰস্থ হৈছোঁ। আৰক্ষীয়ে ভৱিষ্যত দিনত
কেনেকৈ এই ঘটনাটোৰ লগত তেওঁলোকে টেকেল কৰে ডিল কৰে তাৰ ওপৰত আমাৰ চোকা দৃষ্টি নিবদ্ধ থাকিব আমি আশা ৰাখিছোঁ আৰক্ষীয়ে ঘটনাৰ গভীৰতা উপলব্ধি কৰি এই ঘটনাৰ দ্বাৰা ওদালগুৰি অঞ্চলত যে এক গোষ্ঠীগত সংঘৰ্ষ মব ভায়োলেন্সৰ দৰে ঘটনাও যে সংঘটিত হৈ যাব পাৰে তাৰ প্ৰতি গুৰুত্ব ৰাখি এই ধমকিৰ দ্বাৰা পৰৱৰ্তী দিনত কোনো ওদালগুৰি কোনোবা ঠাইত কোনোবা সংখ্যালঘু মুছলমান শ্ৰমিক মব লিঞ্চিঙৰো যে বলি হ'ব পাৰে তেনেকুৱা ধৰণৰ আশংকাৰ প্ৰতি তেওঁলোকে গুৰুত্ব ৰাখি এই ঘটনাৰ লগত জড়িত থকা প্ৰত্যেকজন দুৰ্বৃত্তক 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিব বুলি আমি আশা ৰাখিছোঁ আৰক্ষীয়ে ইতিমধ্যে আমাক প্ৰতিশ্ৰুতি দিছে আৰু আমি উক্ত ঘটনাক লৈ ইতিমধ্যে যেহেতু আমি এজাহাৰ দাখিল কৰিলোঁ আৰু আমি ওদালগুৰি আৰক্ষী অধীক্ষক ডাঙৰীয়াক আমি সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰিম পৰৱৰ্তী সময়ত আমাৰ এই স্মাৰক পত্ৰৰ কপি অসমৰ মাননীয় ডিজিপি ডাঙৰীয়াক আমি প্ৰেৰণ কৰিম আমাৰ কথা স্পষ্ট আইনৰ শাসন ৰুল অফ ল ভংগ কৰিব পৰা বিচৰা আৰ্টিকেল 21 আৰ্টিকেল 14 আৰ্টিকেল 15 যি আমাক কনষ্টিটিউচনেল ৰাইট দিছে প্ৰত্যেকজন ভাৰতীয় নাগৰিকক সেই ৰাইট কোনোবা ভংগ কৰিব চেষ্টা কৰিলে ৰাজপথত তাৰ বিৰুদ্ধে ব্যাপক পৰ্যায়ৰ গণতান্ত্ৰিক আন্দোলন আইনী ব্যৱস্থা প্ৰয়োজনত আমি মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়তো কিন্তু আমি দ্বাৰস্থ হ'ম এটাই কথা কৈছোঁ স্পষ্টকৈ কৈছোঁ এয়া আমাৰ প্ৰথম কথা চূড়ান্ত কথা শেষ কথা এনেকুৱা ধৰণৰ অন্যায় ABMC সংগঠন এই BTC জীয়াই থকালৈকে আমি সহ্য কৰি নলওঁ যদি কাৰোবাৰ দাদাগিৰি দেখাব ইচ্ছা আছে এনেকুৱা ধৰণে তেনেহ'লে আমাৰ ABMC সৈতে এই দাদাগিৰি দেখুৱাওক এক সাধাৰণ খাতি হোৱা মানুহৰ লগত দাদাগিৰি কৰি কোনো ধৰণৰ ইয়াত তেওঁলোকে বেলেগ কৰি থৈ দিব নোৱাৰে